নমস্কাৰ। আমাৰ আজি টপিকটো হ'ল আমি আমাৰ নিজৰ ফোনত এণ্ড্ৰইড ফোনত কেনেকৈ আমি ভইচ ৰেকৰ্ডিং কৰিব পাৰোঁ আৰু কভাৰ ছং আমি কেনেকৈ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি দিছিলোঁ যে ৱাকবেণ্ডত আমি অডিঅ' মাল্টি ট্ৰেক কেনেকৈ ৰেকৰ্ডিং কৰোঁ, আৰু আজি আমি সেই ৱাকবেণ্ডত আমি কভাৰ ছং কেনেকৈ কৰিম। কভাৰ ছং কৰিবলৈ আমি মিউজিক ট্ৰেক এটা লৈ তাৰ ওপৰত আমি ভইচ ডাব কৰি তাক মিক্স আউট কৰি কেনেকৈ আমি উলিয়াম। আগৰ টিউটৰিয়েলটোত যিখিনি দেখালোঁ সেইখিনি চাই পেলাই হয়তো বহুতে চেষ্টা কৰিছে, কিন্তু তাতো এটা প্ৰব্লেম আহে, সেইটো হ'ল লেটেঞ্চি। মানে এটা ভইচটো মিউজিক ট্ৰেকটো শুনি থাকি আমি যেতিয়া গাওঁ, পিছত যেতিয়া আমি চাওঁ আমাৰ ৰেকৰ্ডেড ভইচটো জেগাতকৈ পিছত বাজে, কিছু মিলি ছেকেণ্ড দেৰিকৈ বাজে, হয়তো কিছুমানৰ 1 ছেকেণ্ড দেৰিকৈ বাজে। সেইটো হ'ল লেটেঞ্চি। এই প্ৰব্লেমটো মানুহৰ পিচিটো হয়, লেপটপতো হ'ব পাৰে, ফোনতো হয়। এইটো কিয় হয়? লেটেঞ্চি কি? লেটেঞ্চি হ'ল এটা টাইম। যেতিয়া আমি প্ৰথম ভইচটো তাত ৰেকৰ্ডিং কৰোঁ বা গীটাৰ এখনে ৰেকৰ্ডিং কৰোঁ, যিকোনো ইনষ্ট্ৰুমেণ্ট এটা ৰেকৰ্ডিং কৰোঁ, তেতিয়া সি ফাৰ্ষ্ট ফোনত সোমোৱাৰ পিছত এনালগ টু ডিজিটেল কনভাৰ্চন হয়। যিহেতু ফোনটো ডিজিটেল হয়, কম্পিউটাৰটো ডিজিটেল হয়, তো আমাৰ এনালগ ৱৰ্ল্ডৰ পৰা সি ডিজিটেল কনভাৰ্চন হয়। তাৰপিছত তাত এটা বাফাৰ থাকে। বাফাৰটোত প্ৰচেছিং হ'বৰ কাৰণে বাফাৰ মানে এটা মেমৰি, সৰু ইণ্টাৰনেল মেমৰি থাকে। বাফাৰৰ পিছত আকৌ তাৰ ট্ৰেন্সপৰ্ট পেনেলত যায়, ছফ্টৱেৰটোত যায়। তো প্ৰত্যেকটো ষ্টেপত গৈ থাকোঁতে এটা সৰু মিলি ছেকেণ্ড টাইম লয়, যিখিনি উইদাউট প্ৰফেশ্যনেল চাউণ্ড কাৰ্ড সেই টাইমটো মেইনটেইন কৰিবলৈ প্ৰব্লেম হৈ যায়। গতিকে ৰিটাৰ্ণ হওঁতেও তেনেকৈ ৰিটাৰ্ণত ষ্টেজ হয়, মাল্টি ষ্টেজ হৈ গৈ থাকে। তো তাত এক্সট্ৰা টাইম খাই যায়, আৰু চবতে অকণমান টাইম খাওঁতে আল্টিমেটলি আমাৰ ট্ৰেকটো তাত লেটলি পৰে। যেতিয়া ছিংগাৰসকলে তাত গানটো ট্ৰেকৰ ওপৰত গায়, তেতিয়া তেওঁ গাওঁতে টাইমিঙতে গায়, কিন্তু তাৰপিছত যেতিয়া আকৌ ৰিটাৰ্ণ গানটো শুনে, অফ টাইম হৈ যায়, লেটলি বাজে। যেনেকৈ মই এতিয়া স্ক্ৰীণত এটা ৱেভ দেখাই আছোঁ, ওপৰৰ ৱেভটো টাইমত আছে, কিন্তু আমি সেইটো টাইমতে গাইছিলোঁ, কিন্তু লেটেঞ্চি প্ৰব্লেমৰ কাৰণে ৱেভটো গৈ পেলাই ৰেকৰ্ডিং হ'ল এই পিছৰ তলৰ ৱেভ ফৰ্মটোৰ টাইমিঙত গুচি গ'ল। তাৰমানে দুইটা মিছ এলাইন হৈ গ'ল। তো আমি যদি এটা বুদ্ধি কৰিব পাৰোঁ যে আমাৰ লেটেঞ্চি প্ৰব্লেম আছে, তাৰ চলিউশ্যন নাই, কিন্তু এটা চলিউশ্যন আছে যে আমি চাউণ্ড কাৰ্ড লগালোঁ, পিচিত কৰিলোঁ, কিন্তু যিহেতু ফোনৰ কথা আহিছে, ফোনৰ কাৰণে বহুত প্ৰব্লেম। ফোনতো আজিকালি USB চাউণ্ড কাৰ্ড OTG লগাব পাৰি, কিন্তু উইদাউট ইনভেষ্টমেণ্ট যদি থকা ফোনটো কৰিব বিচাৰোঁ আমি, তো তাত এটা অপশ্যন আহি যায় কি ৰুটিং কৰিব লাগে, এক্সট্ৰা ছফ্টৱেৰ দি লেটেঞ্চি প্ৰব্লেম তাত ফিক্সিং কৰিব লাগে। গতিকে সেইটোৱে ফোনৰ অৰিজিনেলিটিটো নাইকিয়া কৰি দিব। গতিকে ইলিগেল কাম কৰাতকৈ ভাল কাম কৰা ভাল। মই এটা চলিউশ্যন উলিয়াইছোঁ যে আমি গাওঁতে টাইমিঙত গালোঁ, লেটলি পৰিলে, কিন্তু আমি এটা টেকনিক ইউজ কৰিম, ক্লেপ টেকনিক, যিটো টেকনিকৰ থ্ৰুৱেদি আমি আকৌ ট্ৰেকটো সেই আগৰ জেগাত আমি ৰিএৰেঞ্জ কৰি দিম। তো মই ছিংগাৰ নহয়, কিন্তু মই আপোনালোকক শিকাবৰ কাৰণে বা আপোনালোকক মই জনাখিনি দেখুৱাবৰ বাবে মই আপোনালোকৰ বাবে হয়তো গাই দিব লগা হ'ব পাৰে। তো আমি ইয়াত নিউ ছং বনালোঁ, মেজাৰ্ছটো আমি 50 কৰি ল'লোঁ। অ'কে, ইয়াতে এড কৰিলোঁ আমি এটা মিউজিক ট্ৰেক আমি এড কৰি লৈছোঁ। মই এটা ফল্ডাৰতে গোটেইকেইটা বস্তু ৰাখিছোঁ। আচ্ছা, তো মায়াবিনী এইটো কাৰাগী ট্ৰেক নহয়, মই এনেই ওপৰতে জাষ্ট ট্ৰাই কৰি দেখাম তোমাক। মিউজিক ট্ৰেকবোৰ আজিকালি ইউটিউবত চাৰ্চ কৰিলে পোৱা যায়। কাৰাগী ট্ৰেক বুলি গানটোৰ নামটোৰ লগতে কাৰাগী ট্ৰেক বুলি চাৰ্চ কৰিলে পাই যোৱা যায়। কিছুমান গুগলতো আছে, আৰু এতিয়া বহুত এপছ আছে যিবিলাকত কাৰাগী বনাই ল'ব পাৰি। ওচৰৰ পৰা লৈ অ'কে, এইটো লৈ ল'লোঁ। এতিয়া মই কি কৰিম, ইয়াত মই আৰু এটা ট্ৰেক লগাম।
মই এটা ট্ৰেক বনাই থৈ দিছোঁ, সেই ট্ৰেকটোৰ মই লিংকটো আপোনালোকক তাতে দি দিম ইউটিউবৰ ডিছক্ৰিপশ্যন বক্সত। সেইটো হ'ল কাউণ্ট ট্ৰেক। তাত 8টা ক্লিক থাকে, সেইটো ক্লিক ট্ৰেক। সেই ট্ৰেকটো আপোনালোকৰ কামত আহিব। সেইটো মই লৈ লৈছোঁ। তো ইয়াত কি হৈছে, মই 8টা ক্লিক দি থৈছোঁ, 1 2 3 4 5 6 7 8। তো 8টা ক্লিকৰ পিছত চংটো আহি যাব। তো এইটো মই ৰাখি ল'লোঁ। এতিয়া মই কি কৰিম, এইটো মুভ কৰি পেলাই ইয়াক মই ইয়াত জাষ্ট ইয়াৰ এণ্ডিঙত মই লগাই দিলোঁ, এই ট্ৰেকটোৱে। তো ইয়াৰ 8টা ক্লিকৰ কি কৰিম, আমি 8টা ক্লিকৰ 4টা ক্লিক যাবলৈ দিম, আমি টাইমিংটো ল'ব পৰাৰ কাৰণে। আৰু 4টা ক্লিকত চিংক হ'ব পৰাকৈ আমি ক্লেপটো মিলাম। আৰু আমি মাইণ্ড কৰিম কোনটোত, সেই লাষ্টৰ 4টাৰ ভিতৰত কোনটোত আমি চিংকত বজাব পাৰিছোঁ। অ'কে, 1 2 3 4 1 2। তো তাৰ বাৰকেইটাৰ ভিতৰত কোনোবা এটা বাৰ আমাৰ ক্লেপটো একুৰেট পৰিব, আমি সেইটো মনত ৰাখি দিম। তাৰপিছত আমি ট্ৰেকটোত আমি গান গাই গ'লোঁ। ফাইনেলি অডিঅ'ত গৈ ভইচ ৰেকৰ্ডিং কৰিম। অ'কে, ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি না 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 না। তুমি যে মোৰ শুকান মনৰ। অ'কে, ঠিক আছে, ৰাখি দিছোঁ। তো আমাৰ মেবি লাষ্টৰ ক্লিকটো মিলিছিলে। এতিয়া আমি যদি এইটো প্লে কৰি চাওঁ, ই আউট অফ চিংক হৈ আছে। য়েছ, কিন্তু আমি টাইমিঙতে বজাইছিলোঁ। লাষ্টৰ আৰু তাৰ আগৰ ক্লিকটো আমি মিলিছিলে, বিশেষকৈ লাষ্টৰটো। আমি ইয়াক ষ্টপ কৰি ল'লোঁ, মুভ কৰিলোঁ। ইয়াক আমি জুম কৰিব পাৰোঁ, সেনেকৈ আমি জুম ইন জুম আউট কৰিব পাৰোঁ। তো আমাৰ লাষ্টৰ ক্লিকটো মিলিছিলে। তো দেখিছে না, অকণমান লিকেজ হৈ আছে এইটো। তো ইয়াত চিলেক্ট কৰি পেলাই আমি মুভ কৰিলে ৱেভ ফৰ্মটো চাবা, এইটো মিলি গৈছে, হয়নে? ঠিক আছে, যদি ৱেভ ফৰ্মটো মিলি গৈছে তেন্তে হ'লে ই টেকনিকেলি ই চিংকত আছে। এতিয়া আমি জুম আউট কৰি পেলাই ট্ৰেকটো যদি শুনো, অ'কে, আমাৰ যিটো ক্লেপ মিলিছিলে সেই মিলা ক্লেপটোহে আমি মিলাইছোঁ, কাৰণ আমাৰ ভৰসা আছে যে সেইটো আমি সম্পূৰ্ণ মিলাই বজাইছিলোঁ। এতিয়া সেইটোৰ এতিয়া অট'মেটিকলি টেকনিকেলি সি চিংকত আছে। আগৰ ক্লিককেইটাৰ লগত যেতিয়া মিলি গ'ল, গোটেই ট্ৰেকটো আহি চিফ্ট হৈ জেগাত পৰি গ'ল। গতিকে এতিয়া আমাৰ সেই প্ৰব্লেমটো নাইকিয়া হৈ গুচি গ'ল। আমি গাই দিলোঁ, মুভ হৈ গুচি গৈছিলে, তাৰপিছত আমি আকৌ ক্লিক কাট কৰি আকৌ MP3 এক্সপৰ্ট কৰিব, যদিহে অসুবিধা পায়। নহ'লে এই প্ৰজেক্টটোতে আপোনালোকে কাটি পেলাই ডাইৰেক্ট MP3 জেগাৰ পৰা যিমানটোলৈকে লাগে সিমানটো কৰি ল'ব পাৰে। মই ভিডিঅ'টো দীঘল কৰিব নিবিচাৰোঁ, গতিকে আৰু এটা টিউটৰিয়েল মই ইয়াতে নভৰাওঁ। আগৰটো যিহেতু আছে আপোনালোকে চাব, আৰু মোৰ টিউটৰিয়েলটো কেনেকুৱা পাইছে জনাব। ময়ো নতুন, যিহেতু চেষ্টা কৰিছোঁ আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখাবলৈ। মই যিখিনি শিকিছোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। মই কোনো এপৰ স্পনচৰশ্বিপ কৰা নাই, জাষ্ট মই বন্ধ বাৰ পাই পেলাই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ জনাখিনিয়ে। আৰু চাব, মোক ক'ব, আৰু এনেকুৱা মাল্টিমিডিয়া এপৰ যদি কিবা আপোনালোকৰ জানিব বিচাৰে তেতিয়া মোক ইয়াতে কমেণ্ট কৰিব, আৰু মই তেতিয়া বনাম তাৰ বিষয়ে। কিবা প্ৰব্লেম থাকিলে, কিবা সমস্যা যদি আছে আপোনালোকৰ মোক জনাব, সেইখিনিও মই ক্লিয়াৰ আউট কৰিম। আৰু ধন্যবাদ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সহায় সহযোগিতা সদায় মোক লাগিব। ধন্যবাদ।